এতিয়া দলঙত আছোঁ মই এতিয়া দলঙৰ পৰা মই এতিয়া যাওঁ আৰু ঘৰত আজি গুড মৰ্ণিং সুপ্ৰভাত সকলোকে মোৰ ফালৰ পৰা দিলছে শুক্ৰিয়া আৰু আপোনালোকে যিমান পাৰে সিমান মোৰ ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিলে আৰু চাই থাকক পুৰা মই মানে আজি অলপমান ফুৰিবলৈ ওলাই আহিলোঁ ঘৰত কিমান থাকিম আৰু তামাম ঠাণ্ডা আজিও একদম পুৰা ঠাণ্ডা ঠাণ্ডা তুলছি তথাপি কুঁৱলী নাই আজি ৰ'দ দিছে বঢ়িয়াকৈ তথাপি ঠাণ্ডা আছে আৰু ঠাণ্ডাটো আৰু ক'ত যাব ফাগুনৰ মাহ শেষতহে ঠাণ্ডাটো অলপ কমিব ফাগুনত অলপ ঠাণ্ডা থাকে আৰু হাইদি একদম তলেদি নামি যাম চাব পৰা হাইদিৰ তলেদি নামি যাম এতিয়া মই তলেদিনো কি যাম নামি পাৰে হাইদিনকে যাব হিলে তাৰমানে শিল আছে না ইয়াৰ হিলে যাব পাৰে আৰু হাইদি য়েছ এছ পৰি গেলি কি হ'ব বে যাব লাগিব ৰখি যা মানে কি নামাতে একদম মানে হেৰি হয় আৰু প্ৰব্লেম হয় আজি নামি এনেকৈ যাম আৰু মই মুখখন ধুই লওঁ এতিয়া নদীত যাম ডাইৰেক্ট মুখ ধুবলৈ যাম ডাইৰেক্ট নদীত মানে একদম ভাল আৰু একদম পুৰা ভিউজটো চাব পাৰে ৰ'দ দিছি না ভাই একদম পুৰা একদম চাফা এইখন হ'ল দলংখন ইভাগেদি যাম আৰু এইটো যিখিনি এইটো ৰাস্তা আছে না হাইদিনকে যাম মুখ ধুই লওঁ একদম বঢ়িয়াকৈ মুখখনো লেতেৰা হৈ আছে না এতিয়া মুখখন বঢ়িয়াকৈ ধুই লওঁ আৰু মুখখন ধুই কিনে আৰু ডাইৰেক্ট ঘৰত যাম আৰু বঢ়িয়াকৈ মানে যেতিয়া গুড মৰ্ণিং উঠি কিনে তামান ভাল লাগে আৰু একদম বঢ়িয়া কিবা এটা মনত হেৰি লাগে আৰু যেনেকুৱা দুপৰীয়া মানুহে যেতিয়া দুপৰীয়া থাকিব মানে দুপৰীয়া হ'ব তেতিয়া মানে অলপ মানুহটোৰ হেলা লাগে যেতিয়া গুড মৰ্ণিঙত ৰাতিপুৱা সকলোৰে মানে ভাল লাগে আৰু উঠি কিনে দলঙে এনেকৈ ঘূৰি ভাল লাগে মই অলপ ঘূৰিবলৈ আহিলোঁ আজি মানে বেছিভাগ ঘূৰিব নাহোঁৱে এনেকৈ ৰাতিপুৱা একদম বহুত দেৰি হৈ যায় এনে উঠাতে মুখ ধুই আছোঁ মই তাততো ক'লা আছে দাগি আছে চিলিকা খাইছিলোঁ ৰাতিপুৱা কালি শিলিকা খাইছিলোঁ তাৰপিছত দমকল পানী খিৰি গুচাই ল'ম এতিয়া মই মানে ঘৰত যাওঁ আৰু এতিয়া বঢ়িয়াকৈ একদম ঘৰত যাম আৰু যাই আৰু ভিডিঅ'টো আপলোড কৰিম আৰু বঢ়িয়াকৈ যে হেৰি আছে যেনে একদম মানে কিছুমান ভিডিঅ' মই দিব পৰা নাই মানে বহুত দিন হ'ল মানে ভিডিঅ'টো আপলোড কৰিব পৰা নাই মানে বেলেগ ভিডিঅ' আনিব পৰা নাই মানে কলেজত যোৱা হয় না মানে ক'তো এনেকুৱা ফুৰিব নোৱাৰোঁ কলেজত যাব লগা হয় আৰু ইভাগে ঘৰৰ কাম থাকে অলপ চলপ কলেজত নিগিলেও ঘৰৰ কাম থাকে সেনেকৈ আৰু ভিডিঅ' দিব পৰা নাই আৰু বাকী ভিডিঅ' আহিব আৰু কেইদিনমান পিছত আহিব এতিয়া যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'বা আৰু যিখিনি মোৰ নতুন ভিডিঅ' আছে দেখি থাকিবা আৰু মই মানে এটা ভিডিঅ' আপলোড কৰাৰ চেষ্টা কৰিম মই সময় পালে